গাইছ মানে ইয়াতে খেলা খেলিব কোনে মানে ফাৰ্ষ্ট মানে ডুব মাৰি কিনে বহুত টাইম থাকিব পাৰে সঁচাই আৰু যোনে জিতে তাক আচাৰ বাম তাক খাব দিম দে 1 2 3 ফাইনেল আমাৰ আলু ভাজাখনো বহাই দিয়া হ'ল এটা কংকন ভাই পুৰা একদম মানুহটো কথা শুনি কিনে এটা কথা নমস্কাৰ জনাইছো নিশান ভ্লগলৈ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভাল আৰু এতিয়া বৰ্তমান আপোনালোকে গম পাই যে আজি হৈছে বিশ্বকৰ্ম পূজা আৰু সকলোৱে মানে গাড়ী চাড়ী ধুইছে বহুত কিবা কিবি কৰিছে তো মোৰ তৰফৰ পৰা সকলোকে হেপী বিশ্বকৰ্ম ডে কি কুকলি ভাই হেপী বিশ্বকৰ্ম ডে তো এইগিলা বাদ দি গাইছ মানে সকলোকে মোৰ তৰফৰ পৰাই বিশ্বকৰ্মৰ একদম শুভেচ্ছা জনালো তো আপোনালোকৰ পৰা গাড়ী চাড়ী ধুই ভিডিঅ'টো মই কালি দিম বাৰু তথাপি আজি অলপমান দি ল'লো আপোনালোক শুভেচ্ছা মোক চুলি খুৰা আন পাই না গাইছ হা গাইছ মোক চুলি খুৰা আন পাই না চুলি খুৰে আন পাই কিন্তু তো চুলি খুৰেছে না চুলি খুৰিছো চাবি নেকি চাও দেখো দেচোন এই নাই দেখছা যাদু আজিকালি চব যাদু আৰু গাইছ মানে আজি আমি এটা কবই পাইছো আপোনালোকক মানে আজি আমি এটা খানা খাই দিম মানে সকলোৱে মানে এইটো মানে আজি পবিত্ৰ দিনটোত মানে সকলোৱে মাছ মাংস নাখায় ধৰি লওক আমিও সেনেকৈ মাছ মাংস নাখাওঁ আমি এতিয়া মানে খিচিৰিৰ খানা এটা পাতিছো আৰু মানে ভাইহঁতে ততি গোটা পৰা ৰখি আছে গোটা পৰা এই ততি কথা ক'ব নোৱাৰা আহি গাইছে যি হাল্লা দে বাপৰে বাপ কি কৰিছে মানে ভ্লগটো বনাই থকাতে আৰু মানে চাই সিহঁতি প্ৰমাণ চাই এতিয়া আমি তো গিলে যাই থাকো তো পুৰা আনা হৈছে মানে স্কচ মানে চবগিলা খিচিৰি দিম চব বস্তু আনা হৈছে এতিয়া আমি যাই আছো তো গেলি তো এতিয়া বনাম আপোনালোকক দেখাম কেনেকৈ খাওঁ আজি আমাৰ দিনটো কেনেকৈ যায় আপোনালোকে অলপ চাই কিনে উপভোগ কৰক তো লগ পাই আছো ততি সিহঁতৰ কাষলৈ আহি পালো মানে ততি আমি কথা কৈ আছিলো না অলপমান আপোনালোক দেখালো আৰু এইফালে আমাৰ যোগাৰ হৈছে পুৰা আলু আৰু মানে আলু দালি নহয় চাউল আৰু দালি পুৰা মিক্সাৰ কৰি থোৱা হৈছে আৰু এইফালে আচাৰ চাচাৰ পাপৰ চাপৰ এইফালে তেল চেল পুৰা ৰেডি কৰা হৈছে আৰু আমি অমিতা দিম মানে অলপ বেলেগ কৰি তো অমিতা চমিতা পুৰা ৰেডি কৰা হৈছে আৰু এইফালে পুৰা তেজপাত আলু দালি চব আৰু চলিকেইটা এইফালে চিন্ময় ভাই আমাৰ আচাৰ চাচাৰ দেখাইছো আৰু এইফালে হিমাংশু এইফালে কংকন এইফালে ভাস্কৰ এইফালে চট্টু আৰু এইফালে মিণ্টু আৰু এইফালে আৰু দুটামান চলি আহিছে মানসিটো আৰু দুটামান ভাস্কৰ আৰু টিকু পৰা আহি আছে আৰু এটা খানাটো ইনভাইট হ'ব তো বঢ়িয়া লাগিব আৰু গাইছে আপোনালোকে চাই থাকক ধুনীয়াকৈ আলু চালু কুটিছে আৰু আলু খিনি ভালকৈ কুটি ভাই বখলা বখলি কাৰণে বিজি এতিয়া আমাৰ হাতত বেছি আছিল না কি আছে তোৰ অমিতাটো দলি মাত দিছো মই কোৱা এই আছে অমিতাটো নাই নেকি তই নাই দলিছো আমি কথা ভাই অমিতা দিলে ভাল লাগিল খিচিৰি খানতে তেৰি কি সেইটো অমিতা নহয় কি এই পকা নাই আকৌ নাই আম খাবি নেকি তই ই বেছি দেখা ই শাল মনৰ ভাই খানা খাই হিচাপে গাইছে বতৰটো মানে খুবেই ধুনীয়া হৈছে মানে চাব পাৰে খানাটো ক'ত আমি খাইছো দৃশ্যটো আপোনালোকে চাব পাৰে মানে পুখুৰী বিল হাবি চাবিৰ পুৰা মাজত আমি খানাটো খাইছো মানে ওপৰত বেছি ৰ'দ মানে নাৰিকল কেইটাৰ কাৰণে আমাৰ গাত ৰ'দ পৰা নাই তো খুবেই ধুনীয়া এটা জেগা আৰু গাইছে মানে বতাহ বায়ুবিলাক আহি আছে তো এনেকুৱা জেগাত খানা খাই আমেজবিলাক আৰু তাতো ওপৰত খিচিৰি মানে গাইছে বঢ়িয়া লাগি আছে আমাৰ কামবোৰতো পুৰা একদম আগবাঢ়ি আছে এতিয়া পানী চানী আনিব যাম আচাৰ দুটা আনিছিলে চকুত পৰিল এটা কয় আৰু এটা কয় দেখছে মানে কি আচাৰটো দিছিলো মাতছো ভাই কি ভাই তেইলে তই খাবি ন ছবি খাবি ঘৰতে নিবে লাগে নেকি মাৰচোন যা ঘৰত যা তই হেৰি হৈছে খা কাঞ্চি এতিয়া নাই শাক দে কাঞ্চি সি আৰু এইফালে আমি ইটা বিচাৰি আহিছো এইবিলাক ইটা আমি ততে লৈ যাব লাগিব যিহেতুকে মানে সাৰটো ততে খাইছো ততে মানে চৌকাৰ ব্যৱস্থা বেছি নাই আৰু এইফালে ইটা চিটা আমি নিব আছো ভাই ইটা লো আমো ল'ম দেচোন যাওঁ বেছি নাংগা এখন চৌকে আমাৰ খিচিৰি কলৰ পাপৰ চাপৰ ভাজিম কিবা কিবি আছো যাওঁ বিশ্বকৰ্মা পূজা বুলি এটা খুব মানে ধুনীয়া মেছেজ এটা দিব বিচাৰিছে তো মেছেজটো কৈ লওক এই পূজা বুলি মদ ভাং বিড়ি চিগাৰেট এইগিলা দেখাত খাব নালাগে তাৰে পিছত খাওয়াটো বেলেগ কথা পিছত খাওয়াটো বেলেগ কথা কিন্তু আজি যেতিয়াই বিশ্বকৰ্মা পূজা আজিৰ দিনটোত এইবিলাক মানে কৰিব নালাগে মানে নৰ্মেল আৰু কোনোবাই যদি ফেমিলি খুব ধুনীয়া এটা মেছেজ দিব আমাক বিচাৰিছে আপোনালোকো দিব বিচাৰিছে মানে বিশ্বকৰ্মা পূজাৰ দিনা এইবিলাক মদ ভাং এইবিলাক খোৱাত আৰু জোৰত বাইক চলাত কয় ঘৰতে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক আৰু টাইম স্পেণ্ড কৰি কিনে বৰ ধুনীয়াকৈ খিচিৰি বনাওক যেনেকৈ আমাৰ এইটো পাৰ্টি আজি লগতাৰ লগত আপোনালোক খিচিৰি বনাই আছো আৰু মোৰ যদি ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট চেনেল সাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়া খানালৈ যাওঁ যদি বহুত ধামাকা ধৰা আহি আছে তো বলক আজি মোৰ মানুহটোৰ কথা শুনি কিনে মোৰ চকু কেইটা মেলা খালা এতিয়া মই মানুহটোৰ কথা শুনি কিনে এটা কথা একদম মৰমৰ লাগি গৈছে ভাই তেৰিকা কি হৈছে তেৰিকা হ'ব মানুহটোৰ কথা শুনি তই মৰিব গেলে ভাল কথাই কৈছি মদ ভাং খাব হাক দিছি মানে এনাম দয়া মমতা লাগছি পুখুৰীত জাপ মাত দিছি হ'ব আৰু আছো না হাতত ধৰ আৰু ধৰ তেৰি বেপাৰ যদি জাপকে মাত দিছিলি চেণ্ডেল হৰেছি বোকাত সুমি গৈছি ভাই হ'ব উঠ চাওচোন জলদি
হাত দি আঠখানা এ ভাই খান গেল এইবার চেন্দেল গেছি নেকি আরে গেল ফাইনেলি চেন্দেল যোৰ আহি গ'ল মানুহটো আহি গ'ল এইবিলাক কৰিব নালাগিছিল ভাইটি এই কথা এইফালে আমাৰ খানা চানা হৈ আছে ৰেডি তো ফাইনেলি হৈ গ'ল আমাৰ মানে হোৱা নাই মানে বহাই দিছে ফাইনেলি একদম সেইফালে আলু ভাজাৰ কাৰণে ৰেডি কৰি আছে তো এইফালে জুইটো পুৰা ধৰি দিছে কংকন ভাই আজি আমাৰ ৰান্ধনি হ'ব তো পুৰা খানাটো এক্সাইটমেণ্ট হ'ব আৰু বঢ়িয়া বাড়ি দিলা তুমি বাঢ়ি দিলে দিবি খন্তিকে ৰাহি আনিব লাগিব কিবা ঘৰৰ পৰা যোগাৰ কৰিব লাগিব তোমাৰ বাল না কংকন ভাগটো আকলা কষ্ট দিলে নহ'ব আমি অলপমান লাগি ভাগি দিব লাগিব যিহেতুকে খানাৰ মেম্বাৰটো আমিয়ে তো ভাই পুৰা একদম ৰান্ধি আছো আৰু আমি এইফালে দিয়কচোন চাই লওক পুৰা একদম ধুনীয়া হ'ব খানাটো আজি মানে আলু বেছি দিয়া নাই গাইছ মানে আলু আমি চব্জি বা ভাজা বনাম আৰু বৰ ধুনীয়া হ'ব গাইছ আৰু কি কৈছিলি ভিডিঅ'ত দেখাবৰ কাৰণে কাম কৰিব নাংব কাম গিলা গোটাই কৰি আছে কি কম আৰু এতিয়া তোমাক আৰু এই ভাই শব্দ দে মোক শব্দ আপোনালোকে যে বগৰী গাছবিলাক দেখিছে এইবিলাক বগৰী গছত মানে আমি মাঘৰ মাহত হওক মানে এইবিলাকত ধুনীয়াৰ বগৰী লাগি থাকে মানে ফুলছে এতিয়া মানে আমি মাঘৰ মাহত যেতিয়া বগৰী খাওঁ এইবিলাকত মানে বহি থাকোঁ আপোনালোকে এবাৰ দেখাম কেনেকুৱা আমি বগৰী খাওঁ এই ইয়াতে মানে একেবাৰে তিনিডাল আছে এইডাল এডাল আৰু এইডাল আৰু ততে এডাল আছে 7ডাল ৰানিঙত মানে বগৰী আছে আমি মানে খাই কিনে পাগল হৈ যাওঁ এইবাৰ কোনে আহিলি ৰখি আছো এই হেৰিত আছে অভি ফাইনেলি আমাৰ অভিভাত আহি গ'ল তো অভি এক কেনছিলে আহি গেলি মাতি চাও কি কিনছে এক পিছ আনাৰস আৰে ভাইজান আজি মানে পুৰা খিচাৰি দিবি নেকি এই দেখছে না মালটো পানী খিচাৰি আৰু এইফালে কি আনিছে চাও বঢ়িয়া দেই আনাৰস চানাৰস লৈছে তো থেংক ইউ অভি ভাই পিয়াজ আনাৰস পানী বটল অনাৰ কাৰণে বঢ়িয়া থেংক ইউ কে ক'ৰ পেৰাই ঘৰ পায় তেৰি কোনে আনিছে অভি আৰু বটল এইটো ক'ত পানী খাব সেই বটলটো অভি ঘৰত দেখো আনাৰস আমাৰ ঘৰত আনাৰস আমাৰ তোৰ আনাৰস বস্তুটো হেমাঞ্চি চিটি পাবি তই বেলেগত নাপা গাইজ দেখছে এই প্ৰটিন বোলা বস্তুটো বোলা হিমাঞ্চি ঘৰত পায় বস্তু জলদি ক'ত ভাইতে গোটেই খাবৰ কাৰণে ৰখি আছে জলদি ক'ত কি আনাৰস নাখা কি আনাৰস নাখা টুকুৰা বনাইছো 4 পিচ টুকুৰা বনাও চবে এক পিচ নিমখ লগাই খাম এই একো নাচ নাই তই কোতে যেনেকে দিছে সেনেকে বাকালি অ মাইও গাইছে এটা বস্তু চাও ভাই এ বাকাল ফেল দিবি নাম দেৱ বাকাল নিমখ কৈ বা বঢ়িয়া গাইছ আপোনালোকে এটা বস্তু এটা থাকক বহুতৰ লগৰ ছোৱালী সোপা আৰু এই ধুনীয়া পৰিৱেশৰ মাজত আনাৰস চিন্ময় তোক চলিবি যোনি কুচি মানে একদম অলদোজ কোনি কুচি হেন্তিয়াত মিন্টু ভাই একদম পুরা একটা কেএফসি ফ্রেঞ্চ ফ্রাইজ একদম বঢ়িয়া লাগছে আপনার দিছে ডিজাইনটো এইটো বঢ়িয়া আৰু এইফালে একটা কি করবা থৈছে এগুলা কি এটা খিচারি ভাই খাবি না জলদি পান জলদি সারু গলবো লাগবো পান লাগবো আর হৈ যাব প্রায় মানে 70% মানে আমার হয়েছে আর মিন্টু ভাইতে সবে খিচারি হয়ে গেছি চাও এ নাই খিচবা লাগবো ভাতটো খিচবা লাগবো আর এইফালে আমার মিন্টু ভাই আলু পুরো একদম ফ্রেঞ্চ ফ্রাইজ কাটি আছে কাটি থাকক আর সেইফালে টিকু ভাই ভাস্কৰ ভাই সব একদম বহি আছে তো ফুল এনজয় হব আর খানাটো যাই যায় আর কি আর বঢ়িয়া গাইছ মানে একদম 90% মান হৈছে তলত লাগিছে অলপ মানে পানী চানি ঢালি দি দৰ দি বঢ়িয়া আমাৰ লগত মানে সেই হ'ল মানে কেৰাহী আমাৰ এভেইলেবল নাই কেৰাহী এটা ভাস্কৰো আমাৰ টিকু ভাগ আনবা দিম তেতিয়া গেলে আমি মানে আনবা যাওক গেলি 10 মিনিট 20 মিনিটটো লাগিব সেই 10 মিনিট 20 মিনিটটো মানে গৰম তলে বহুত হৈছে চাব পাৰে সূৰ্যটো আপোনালোকে গৰম তলে বহুত হৈছে সেইকাৰণে আমি ভাবিলো অলপমান মানে এইটো পুখুৰীত আমি এতিয়া গা ধুম চব মানে ৰেডি গা ধুবলৈ আপোনালোক দেখাম আমি কেনেকৈ গা ধু পুৰা একদম চব বস্তু এটা ক্লিয়াৰ হৈ আছে আমি এতিয়া গা ধুম অলপ দে গা ধু ছবি মাৰ 1 2 3 আদবালছা কি আদবালছা জীবন আপনি ভালো পাবি চাও কি বড়া হে দে টারজান বয় বড়িয়া হে মস্তি তে ভাস্কৰ ভাই আমাৰ তে গাছত উঠবে বলে বড়িয়া এতিয়া আমি নামি দিলো কি ভাই আছো মাছ ধরছো মাছ ধর কি কয় কি কয়
পানী চবে মানে এনজয়ত বিজি হৈছে আৰু আপোনালোকৰ লগত মই বিজি হৈছো আৰু যদি মোৰ যদি ভিডিঅ' বিলাক চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো চাব পাৰে কি আছে কি আছে কি কয় দেখছা ঐ বাহ ও গাইস নিশান ভাই নামছিল হুকে ও কি ভাই কি হল নড়িয়ে গা তো বা কে মুচ্ছি নাকি পেন খুললে গামছা খুলতে ডুম্বর উপরে উঠে গেছে বিদ্যা মা কসবাই ডুম্বর উপরে তুমি জাপ মারছি কার গল ভাঙৰ কারণে মই রিক্স নাই দিলে মই যাম হৰ জনী তো খালি কি খাবা মারছিলি মই ভাবছিলো ভক্তটো হক মোৰ আপোনালোক দেখাম মই তো খিচাৰি খানা দিছিলো এনে উৎপন্ন উৎপদ হ'ব মই দেখা নাই দেখাই দি হতেন দেখাই দি দেখছে এ ডুম্বর দি উঠি আছে দেখছে একদম এই চাই এই গালি কইছি দি বিছৰু এনা অভদ্র চলি কে লয়া দেখলি এগুলা যদি কিবা হৈ যায় ৰিক্স কৰি ল'ব কিবা হলি ৰিক্স মই নাই ভাই মই খানা খাব মাতিছিলো মই যে এগুলা মুছান দেখছে না মুছান দেখছে বাপৰে গেছে মুছান দেখছে কি রে দে এ ঘোলা কৰি দিলে হয়ছো কিবা ঘুষলে মজা মাত দিমিতে সিহঁতে আহি পেলাই সিহঁতো মানে নাম নাই বহুত কলো বহুত হেৰি কৰিলো এতিয়া গাৰ্জেনক ফোন মাৰিব লাগিব আৰু এতিয়া বৰ ধুনীয়াকৈ আমি আলু খেন্তি ভাজি লওঁ ইয়াতে যোনখিনি মানে ভাস্কৰ ভাই কেৰাহী চেৰাহী লৈ আছে আলু খেন্তি ভাজি লওঁ চাইড কৰি দে আয়ো এতিয়া আলু চালু খেন্তি চব ভাজি লওঁ পাপৰ চাপৰ খেন্তি বহাই লওঁ তাৰপিছত আৰু খিচাৰি চাওঁ খিচাৰি একবাৰ কংকন জছ কেনে হৈছে দাঙি দিয়াচোন চাওঁ দাঙি দিয়াচোন একবাৰ বঢ়িয়া বঢ়িয়া মানে বিশ্বৰ বাবা কি যে বঢ়িয়া হৈছে এতিয়া আলু চালু খেন্তি ভাজি লগাইছে এনেই আৰু লাইফটো আৰু কি কৰিম আৰু ফাইনেলি আমাৰ আলু ভাজাখনো বহাই দিয়া হ'ল এটা কংকন ভাই পুৰা একদম কৰি আছে মানে কংকন একলা দে ভাই বহুত ভাল চলি বাকী এইবিলাক চব আৰু একদম মস্তি মস্তি কামত লাগি আছে কি বস্তু এইটো আছিল ভাবিবা পাঠ কৰিছিলা মানে ইয়াতে খেলা খেলিব কোনে মানে ফাৰ্ষ্ট মানে ডুব মাৰি কিনে বহুত টাইম থাকিব পাৰে সঁচাই আৰু যোনে জিতে তাক আচাৰ বাম তাক খাবা দিম দে 1 2 3 হে গাইছ নলি এটা হাকাৰ লাগব পিঠিলছে কাচলছে কাবাৰ ফাৰ্ষ্ট চিন্ময় সেকেন্ড হিমাংশু থাৰ্ড ভাস্কৰ 4 মিনিট অলপ আছে মিনিট আচাৰ টাইমত আকলাই মিনিট যায় পানীৰ পৰা চব উঠিল কোনোবা আছে নেকি না মাত দিবি আৰু উঠিবা হলো যে আমাৰ চব এতিয়া চবৰি হৈ গ'ল গা চা ধোৱা এতিয়া আমি খিচাৰি খাম ওইবা চবৰি গা চা ধোৱা কি জানে কোনোবা আছে নেকি পানী তাৰ পৰিছে আছে নেকি হেৰি নাই নেকি নে ভাস্কৰ আছে আৰু খাই লোৱা এতিয়া বহুত ধুনীয়াকৈ আমাৰ এতিয়া হৈ গ'ল আলু ভাজা দি বাৰ বাৰ চবৰি দি আলু ভাজা ধুনীয়া লৈ গৈছে সি বঢ়িয়া বঢ়িয়া চাৰি দিনটো বঢ়িয়া কৰিল আৰু গাই তো গাইছ গম পালে খানা চানা আমাৰ পুৰা হৈ গ'ল আৰু খানা চানা খালো গা চা ধুলো আজি বহুত এনজয় কৰিলো তো চিন্ময় ভাই পুৰা মাৰ্চুপাৰ পৰা আহিছে তো থেংক ইউ ভাই তোক স্পেচিয়েল দিলো মোবাইলটো মানে তাৰে যাৰ মানে আইফোন 13 ন 13 টো দি ভিডিঅ' বনাই আছো তো থেংক ইউ ভাই কিন্তু মোক স্পেচিয়েল এটেনশ্যন দিয়াৰ কাৰণে এনে তই মই ৰিয়েলমি চিটোত ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ কোৱালিটিটো কেনে হৈছে যে কবি যদি ভাল হৈছে আৰু লগৰ মাথাটো মাৰিব লাগিব যিহেতু ইউটিউবত নামছো হয় না তো গাইছ আজি দিনটো এনেকৈ গ'ল যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো বাই বাই লগ পাম নেক্সট ভ্লগত আৰু নেক্সট ভিডিঅ'টো আৰু বেছি বম হ'ব গাইছ এবাৰ ধামাকাদাৰ হ'ব কৈ দে মানে এবাৰ গুৱাহাটী যাম ডাইৰেক্ট গুৱাহাটীত আপোনালোকক কিবা কিবি দেখাম তো যাবি না গুৱাহাটী আমাৰ লগত তো বাই বাই আৰু গাইছ